নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো বাৰু ভালে আছোঁ। আজি আহিছোঁ মই এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব। ব'লকচোন তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত বেছি ধন্যবাদ জনাইছোঁ, কাৰণ অতি কম সময়ৰ ভিতৰতে মোৰ 14,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। মই কেতিয়াও ভবা নাছিলোঁ যে মই ইউটিউব চেনেল খুলিম, মোক মানুহে এনেকৈ আদৰি ল'ব। নতুবা কিবা এটা হৈ গ'ল ন, ভাল লগা, বহুত বেছি ভাল লাগিছিল মনটো। ইয়াতে কিছুমানে কয় আৰু যে ছাবস্ক্ৰাইবাৰে বা লাইক ফলোৱাৰ্ছে তোমাক নোখোৱাই, নিজৰ কাম কৰিয়ে খাব লাগিব। সেয়া কথা নহয়। আচলতে এই 14,000 মানুহৰ ভিতৰত যদি 50জন বা 100জনেও মনৰ পৰা মোৰ গুণক আশীৰ্বাদ দিয়ে ন, সেয়াই মোৰ বাবে যথেষ্ট বুলি ভাবোঁ মই। সদায় এনেকৈ আমাক আশীৰ্বাদ দিব। শেষত আকৌ এবাৰ বহুত বেছি ধন্যবাদ জনাইছোঁ মই গুণ আৰু মোৰ ফালৰ পৰা আপোনালোকক। সদায় এনেকৈ আমাক আশীৰ্বাদ, মৰম, সঁহাৰি দি যাওক। ব'লকচোন তেতিয়াহ'লে আগলৈকে মোৰ ভিডিঅ'টো চাই থাকক। আজি মই আপোনালোকক কিছু কথা জনাম বুলি আহিছোঁ। বহুতে সুধি থাকে মোৰ বেবীটো ল'ৰা নে ছোৱালী এনেকৈ। হয়তো মই আগৰ ভিডিঅ'ত কৈছোঁ সেইটো, কিন্তু হয়তো এতিয়ালৈকে আগৰ ভিডিঅ'টো চোৱা নাই, সেইকাৰণে আকৌ এবাৰ কওঁ। মোৰ বেবীটো ল'ৰা, তাৰ নাম বৰ্ণিল কলিতা, আৰু আন এটা নাম হৈছে উদ্দীপ্ত। তাৰপিছত মোৰ বেবীটোৰ কিমান এজ হ'ল সেয়াও সুধি থাকে বহুতে। তাৰ আগষ্টৰ 4 তাৰিখে 1 বছৰ হৈ গ'ল। তাৰপিছত ল'লেহি। তাৰপিছত আৰু কিছুমানে কুৱেশ্যন কৰে যে মোৰ বেবীটো তাৰ দেউতাকে দেখিছিল নে নাই। মোৰ আগৰ ভিডিঅ'কেইটা যিসকলে চাইছে তেওঁলোকে সকলোৱে গম পাইছে, যিসকলে চোৱা নাই তেওঁলোকক কওঁ। মোৰ দেউতাকে আমাৰ বিয়াৰ 4 মাহ সম্পূৰ্ণ নহওঁতে ঢুকাইছিল। তেওঁ বেবীটো দেখা নাই। গম পাইছিল তেওঁ, কিন্তু বেবীটো দেখা ভাগ্য তেওঁৰো নহ'ল, আৰু বেবীটোৰ ইমান ভাগ্য নহ'ল যে সি দেউতাকক দেখিব। সেয়ে আৰু তাৰপিছত আৰু বহুতে সোধে মোৰ গুণক মোৰ মাৰ ঘৰত কিয় নিয়া নাই বা কিয় নিব নোৱাৰোঁ। আমাৰ অসমীয়া মানুহবিলাকে গণনা কৰে ন বাচ্ছাবোৰো। আমাৰ তাৰো গণনাৰ ফলমতে তাক মামাহঁতৰ ঘৰত নিব নাপায়। মোৰতো নিজৰ ভাইটি বা দাদা এনেকুৱা নাই। মোৰ জেঠা জেঠীমাহঁতৰ আছে আৰু খুৰাহঁতৰ আছে। ভাগিৰ দাদাক ভাগিৰ মামে হ'লেও চাব নাপায়। সেয়াক একমাত্ৰ পৰা কোনো মোৰ জেঠাৰ ল'ৰা, খুৰীমাৰ ল'ৰাহঁতে, দাদা ভাইটিহঁতে ইয়াক একমাহৰ পৰা দেখাই নাছিল, চাবও পোৱা নাছিলে 1 মাহ নোহোৱালৈকে। তাৰপিছত যেতিয়া 1 মাহ হ'ল, 1 মাহ হোৱাৰ পিছত ৰূপৰ বস্তু দি কিনে চালে, কিন্তু এতিয়া 1.5 বছৰ হ'ব বাবুক, কিন্তু এতিয়ালৈকে মোৰ দাদা ভাইটিহঁতে বাবুক চুবই পোৱা নাই ভাগিনক। যেতিয়া তাৰ 1.5 বছৰ হ'ব, তাৰপিছতহে বাবুক মোৰ মাৰ ঘৰত নিব পাৰিম। মামাহঁতে তাক ল'ব পাব। 1.5 বছৰ হ'ব তাৰ মাঘৰ 18 তাৰিখটো পাৰ হ'লে তাৰ 1.5 বছৰ হৈ যাব। মাঘৰ 18 তাৰিখৰ পিছত তাক নিব পাম ঘৰত। নিলেও সোণ বা কিবা দিব লাগে, এনেকুৱা কিবা নিয়ম আছে। এনেকৈ আৰু নিয়মখিনি, যিবোৰ নিয়ম আছে সেইখিনি কৰিব লাগিব, যিহেতু আমাৰ ইমানখিনি কিবা কিবি হৈ গ'ল। সেয়ে ভয়ো লাগে নিয়মবোৰ নামানিবলৈ। সেইকাৰণে নিয়মখিনি পাৰালৈকে মানি চলিবলৈ চেষ্টা কৰিছোঁ। বাকী আৰু ভগৱানৰ ওপৰত, ভগৱানে যি কৰে সেয়াই হ'ব ন। আমিতো আৰু কৰোঁ বুলি একো কৰিব নোৱাৰোঁ।
এইখিনিয়ে মানে বহুতে কুৱেশ্যন কৰি থাকে, ভাবিলোঁ ভিডিঅ'টোৱে বনাই দিওঁ, সকলোকে এনচাৰটো দিয়া হৈ যাব, সকলোৱে গমো পাব। আৰু সদায় সদায় এনেকৈ নতুন নতুন ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিব। আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, আজি যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানখিনিয়ে, বাই বাই।